কেৰাহীটো গৰম হোৱালে একদম ধৈৰ্য নাথাকে মানে মই ফটাফট লগতে তেল এতিয়া হ'ব দে হেল্ল' এভৰিৱান সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আকৌ তই কি চাই আছ মানুহক চাই আছো আছে আছে আৰু আজি এইটো চাগে মোৰ প্ৰথম ব্লগ হ'ব কাৰণ আগতে এটা দিছিলোঁ মানে নহয় আগতে এটা দিছিলোঁ কিন্তু তাতে এটা গান দি দিছিলোঁ কপিৰাইট লাগি গ'ল আৰু মোৰ ভিডিঅ'টো ডিলিট কৰিব লগা হ'ল গতিকে এইটো আজি প্ৰথম ব্লগ হ'ব আৰু মানে আজি আমি বনাম অকণমান স্পেচিয়েলকৈ খাম আজি দিনত মানে ভালকৈ খোৱা নহ'ল সেইকাৰণে এতিয়া যে অলপ স্পেচিয়েলকৈ খাম এইফালে এয়া খাহী মাংস তাৰপিছত এইফালে এয়া আলু পিঁয়াজ কাটা হৈ গ'ল আৰু লগত বনাম পোলাও গতিকে চাই থাকক ভিডিঅ'টো এইফালে একদম মাংসখিনি সৰু সৰুকৈ কাটাই আনিছোঁ দেই এনেকৈ বোলে মাংসটো সৰু সৰুকৈ কাটাই আনিব লাগে তেতিয়া মানে বেছিকৈ টেষ্ট হয় আৰু এতিয়া প্ৰথমতে তই পিঁয়াজখিনি কাটি দে এনেকৈ অকল পিঁয়াজখিনি গোটা গোটাকৈ দিম নেকি কাট সৰু সৰুকৈ কাটি দিলে বেছি টেষ্টি হ'ব নেকি তাৰপিছত তই খাবি আৰু কাট পিঁয়াজখিনি নহৰু এটা অঁ দিম দে নহৰু এটা নহৰু এনেকৈ মাংসত দিলে বাৰু খাই ভাল পায়নে আমাৰ এঠাইত সেইটো কাৰণে একদম পাগল সেইটো তাইক দিবলৈ দিবই আৰু মানে টেষ্টি লাগে তাই খুব ভাল পায় সেইটো খাই পেলাই ময়ো খাওঁ মানে কিন্তু ইমান তেনেকুৱা তাইৰ সমান ভাল নাপাওঁ আৰু তাই বেছিকৈ ভাল পায় আৰু এফালে এতিয়া এয়া কাটিং চলি আছে এয়া কেৰাহী বহাই দিলোঁ মোৰ মানে কেৰাহীটো গৰম হোৱালে একদম ধৈৰ্য নাথাকে মানে মই ফটাফট লগতে তেল দিয়ে দিওঁ আৰু তেলে কেৰাহী একেলগে গৰম হ'ব হয়নে নাই মোক আইতাই কৈছে কেৰাহীটো যিমানে গৰম হ'ব সিমানেই মানে মাংসটো নধৰেও আৰু ভাল হয় অঁ সেইটো হয় বাৰু দেই কিন্তু মোৰ মানে ধৈৰ্য নাই যে অধৈৰ্য বাৰু যি নহওক কেৰাহীটো গৰম হ'বলৈ দিলোঁ বাৰু আজি আৰু এতিয়া দি দিওঁ ইয়াতে তেল বেছিকৈ নিদিওঁ বাৰু এই হৈছে দে এয়া চাহ হৈছে চাহ তেলৰে ধোঁৱা ওলাই গৈছে হৈছে আৰু একো নাই আৰু তেলটো কমাই দিম বেছিকৈ এই চাহ ধোঁৱা ওলাইছে চাহ গৰম হৈছে দেখিছোঁ হৈছে অকণমান দিব পাৰোঁ এই বেছিকৈ নিদিওঁ দে মাংসৰ পৰা ওলাবই নহয় আৰু মানে আমি ইমানো তেল নাখাওঁ বাৰু দে অকণমান দি দিছোঁ দে আজি আকৌ তেলটো ভালকৈ গৰম হ'ব দিছোঁ দেই এয়া একদম ধোঁৱা ওলাই গৈছে আৰু এইফালে এয়া পিঁয়াজ বেছিকৈ কাটি লৈছোঁ কাৰণ পোলাওৰ কাৰণেও লাগিব যে আৰু এতিয়া প্ৰথমতে দিম এয়া ইলাইচি মই আকৌ খাহী মাংসত ইলাইচি দিলেহে ভাল পাওঁ দেই পিঁয়াজ এইকেইডাল আমি লগাই থাকোঁ আৰু ইয়াত যদি কিবা থৈ দিওঁ খহি পৰে এইটো থৈ দিছোঁ নহয় চাব আকৌ খহি পৰিব এতিয়া ভালকৈ পিঁয়াজখিনি ভাজা হৈ গৈছে আৰু এফালেতো দেখিছেনে আমাৰ যোগাৰো মিক্সি নাই সেইকাৰণে এনেকৈ গিলাচ এটাই খুন্দি লওঁ আৰু মিক্সি এটা আনি আছোঁ অঁ মিক্সি এটা বাৰু আনিম দি দিম নিমখ হালধি আৰু এয়া জিৰা আৰু জালুকৰ গুড়া মানে আমাৰ বাইদেৱে ঘৰতে কৰি লৈ আহিছে মানে আমি পেকেট মছলা খাই একদমেই বেয়া পাওঁ সেইকাৰণে এয়া গোটা জালুক জিৰা গুড়া কৰি ঘৰতে লৈ আনিছোঁ মানে মোৰ বাইদেৱে আনিছে এতিয়া হ'ব আৰু দে আৰু এইফালে এতিয়া জলকীয়া দিম মই আকৌ বেছি জ্বলা নাখাওঁ এই বহুত খাই বাৰু কিন্তু মই নাখাওঁ যেতিয়া উপায় নাই আৰু কমাই খাব লাগিব সেইকাৰণে দুটা দিম বেছি ভোট জলকীয়া খাই ল'বি ভোট জলকীয়া লৈ ল'বি তই ভাল পাওঁ নহয় মছলাই মানে তেলটো এৰালৈকে মই অলপ সময় ভাজিম মানে তেতিয়া খাবলৈ ভাল হয় টেষ্টটো ভাল হয় বুলি কয় আৰু কয় মানে নহয় হয়ো বাৰু দেই মই নিজেও প্ৰমাণ পাইছোঁ এতিয়া অলপ এৰিছে তেলটো মাংসখিনি দি দিওঁ আলুখিনিও দি দিওঁ লগতে গোন্ধ পাইছনে নাই ভাল গোন্ধ আহিছেনে ওলাইছে ওচৰত থাকিলে গোন্ধ নাপাওঁ নহয় দূৰত থাকিলে পায় অঁ তই এবাৰ বাহিৰ পৰা চাই থাকি যা গোন্ধ আহিছে নাই ইফালে পোলাওটো বনাওঁ এনেই বাৰু পোলাওত ৰিফাইন দিওঁ কিন্তু আজি মানে ৰিফাইন নাই সেইটো কাৰণে ইয়াত তেলে দিয়ে কাম চলাই দিম আৰু গৰম হৈ গৈছে এতিয়া ইয়াতে দি দিম প্ৰথমতে কেইটামান জিৰা দিম আৰু লগতে এয়া তেজপাত আৰু এতিয়া দিম ইলাইচি আগতে পোলাও বনালে এনেকৈ তেলত চেনি অকণো দি দিওঁ তেতিয়া মানে খাবলৈ আৰু সোৱাদ হয় কিন্তু বৰ্তমান মই চেনিটো এভইড কৰিছোঁ সেইটো কাৰণে
আজি এনেকৈ নিমখীয়া পোলাওকে খাম আৰু পিঁয়াজখিনি দি দিওঁ গাজৰ আৰু ডিম দি দিছোঁ এইখিনি অকণমান সময় ভাজি ল'ম পানীখিনি শুকাই যোৱালৈকে অলপ সময় ভাজি ল'ম এইফালে এতিয়া পানীটো শুকাই গৈছে ধুনীয়াকৈ এতিয়া মই চাউলখিনি দি দিম আৰু এতিয়া এইখিনি অলপ সময় ভাজিব লাগিব আকৌ পানীটো দিলে পানী দিম অলপ সময় ভাজিলোঁ এতিয়া এটা ড্ৰাই ফ্ৰুটছখিনি দিম এফালে এয়া তাই ভিডিঅ' বনাব লাগে খানা বনাব লাগে তাই ভিডিঅ' এডিট কৰি আছে দেই ভিডিঅ' এডিট কৰিলেতো নহ'ব তাকে আমি ধুনীয়া এটা শ্বৰ্টছ দিম আমাৰ চেনেলত গৈ চাব হয় আৰু এতিয়া এয়া কাজু আৰু কিচমিচখিনি দি দিলোঁ চেনি দিব লাগে বাৰু চেনি দিলে খাই ভাল পাওঁ আমি আজি চেনি নিদিয়াকৈ খাম কাৰণ আমি এতিয়া চেনি এভইড কৰি আছোঁ হয়নে নাই খত দি দিছোঁ অকণমান ঘিউ হৈ গৈছে এইটো মানে হৈ যোৱা নাই এতিয়া বাৰু হুইচেল দিব লাগিব আৰু এইফালে মাংসটো চাওঁ মাংসটো ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে কুকাৰলৈ ট্ৰান্সফাৰ কৰি দিলোঁ মানে তেতিয়া ভালকৈ সিজে খাই বেছিকৈ ভাল লাগে আৰু মাংসও হৈ গ'ল কুকাৰত পানীটো দিয়া অকণমান বেছি হ'ল কাৰণে অকণমান উতলাই দিছোঁ এতিয়া এয়া ধুনীয়াকৈ আৰু লগতে এইটো কি আছিলে বকফুল অঁ বকফুল এতিয়া এয়া ধুনীয়াকৈ পোলাও মাংস ৰেডি আৰু এতিয়া খাওঁ